হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু পিছফালে দেহা আছে, মই ওলাওৱে আহে কাৰণ আজি বহুত দিনৰ পিছত মানে বিহুৰ পিছত প্ৰথমটো শ্বুটিং মানে তাৰপিছত আমি শ্বুটিং কৰি আছোঁ আৰু ক'ত কি কৰোঁ আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব। মোক মাতি আছে, নলি গালি খাব লাগিব। হেল্ল' অ মইনা আহি পাইছে না? নাই, আহিয়ে পোৱা নাই। মই আহি পালো, কিন্তু ল'ৰাটো দেখোন আহিয়ে পোৱা নাই। সি জাগা চিনি নাপায় নহয়। এই কাৰোবাক সুধি আহোঁতে হয়তো দেৰি হ'ব পাৰে, শুনছা নাই? তই অলপ ৰখি শুনছা? হ'ব দে, মই ৰখি আছো বাৰু। এই মই গেলি কথাই নাছিলে, পিছাকৈ ঘৰৰ যোগাৰ মুখা নকৰা কৰিব হয় নহয়? হ'ব দে। দে চিন্তা কৰিব নালাগে, আহি পাব দে। আহাটো কিয় ক'লে মই? নেকি কিয় নৃত্য দি আছে? পুৰা শ্বুটিং চলি আছে বহুত দিনৰ পিছত, আকৌ মানে বিহুৰ পিছত শ্বুটিং ষ্টাৰ্ট হ'ল আৰু আজিপে। ইফালে অমৰদা আছে, দেহা আছে, জুৱেল আছে, তাৰপিছত ডিম্পুটি দাদা আছে। আমি গোটেইকেইটাই এনেকৈ শ্বুটিং কৰি আছোঁ। পুৰা গৈছে। কথা গোটেই ল'ৰা আঁতৰি আৰু কোনো দিন জন্মৰ যুগত আৰু মই তুমি হৈ খাইছোঁ ফোন নকৰোঁ বাইদেউ। সেইটো ডিলেট কৰে বাইদেউ, একদম ভৰি হাতে ধুচুৱে বাইদেউ, এইবিলাক নকৰিয়ে। নাই নাই, মই কোনোদিন চুৰ কৰি পোৱা নাই, কিন্তু অভাৱত পৰি স্বভাৱ নষ্ট হৈছে। এইখন হাতীয়ান গাড়ীখন লৈছোঁ, তেল ভৰাব পইচা নাই, অলপমান মোকো পইচা লগা হৈছিল, সেইকাৰণে বাইদেউ একেলাই থকা পায় কষ্টে পাৰোঁ এনেকৈ নিবা লাগি, কিন্তু বাইদেউ আৰু ওপৰত দেখোন এতিয়া পইচা লগা হৈছিল বাইদেউ। এতিয়া এনেকুৱা কাৰ কাপত দি মই ক'বাই নোৱাৰোঁ, কি নে কি আকৌ ধুবাও নোৱাৰি নহয়। শ্বট গেলে তোৰ মই দিলোঁ কাপোৰ দাদা, কি কাপোৰ আনিছে? ক'ৰ পৰা আহিছে আপোনালোক? ধেমাজিৰ পৰা আহিছে নি? এতিয়া নাচাওঁ দিয়া, শ্বুটিং চলি আছে যে। ঘৰ হ'লে চালোঁ হয়। ভিডিঅ' কৰি আছো নালাগে দিয়ক, এতিয়া আমি ৰাস্তাত ঘৰত থাকিলে বেলেগ কথা। চিৰিয়েলত পায় নেকি? মোক ক'ত চিৰিয়েলত পায়? এই আকৌ এনেয়ে লাগে। এনে দিব পাৰে, চিনি পায়। কোনজনক? এই তেওঁক পোৱা নাই নেকি? পাইছে? এইজনীক পাইছেনে নাই? এইজনীক পোৱা নাই, চিনি নাপায়ে বহুতে। এতিয়া কি কাপোৰ আছে ইয়াতে? চব কাপোৰে আছে আৰু। দিয়ক, বেলেগ দিনা ল'ম। ইয়াতে আমাৰ ঘৰ নহয়, অলপ দূৰত মানে। চিনি পাই নি ঘৰ? এনেই দি থৈ যাব পাৰে।
দেখ মই ইমান বহুত ধুনীয়া লাগে এখন গামোচা এনে কিমান দামে লচোন ল কমত ল'বা খোজা নাই মই চাইছোঁহে লচোন ল এইবিলাক কাপোৰ ভাল লাগছে চাই লচোন ল এই যাব দে তো কামত দি যাব আমরা খাই লৈ লওঁ কিয় মাৰি আছা মই কি কৈছে নাই ইফালে দীপ জ্যোতিহঁতৰ মিস্ত্ৰী শুনছো লিখা পাই শুনছা তই তিনিআলি মোৰ ৰখি থাকিবি মোৰ যাব সময় নাই এই বহুত যোগাৰ কৰিব আছে নহয় আৰু সেই চিন গাড়ী মানুহ শুনছো দেখোন আহিলে নেকি আলহী নমস্কাৰ 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 তুমি এনে আহিছান সেইজন মই ঠিক আছে আমাৰ মাইনাক পোৱা নাই নেকি নাই দেখোন মাইনাক লগ নাপালোঁ মই দোকান চোকানো বন্ধ আছে বিহুৰ কাৰণে একো লৈ আহাও নহ'ল হাতে পাতে হ'ব নালাগে একো নালাগে আহাচোন আহা যাতে বহি লোৱা ঐ শুনছা না ঐ আলহী আহিছে হ'ব হ'ব বাহিৰতে বহো নেকি নালাগে মই আহিছো না বা বনাইছি মেকআপ মেকআপ আহি জানে এই চিংটা খুব ধুনীয়াকৈ হেৰিছে অ দাদা এক গোলাপ ফুল মানে কি মানে এটা হেৰি অ এনে গুৱাহাটীৰ পৰা আহিলো বুলি কৈছিলো কিবা এটা লৈ যাব পাৰিম নে মই লৈ যাম বিচাৰি দুটা কাক দিবি বৌ আৰু ডাইলগটো কৰি নেকি লোৱা প্ৰিয়ে নেকি বহুত দিনৰ পৰা গাই থকা কথাখিনি মই আগতেও কৈছিলো আজিও কওঁ বহুত বেছি ভাল মনে মনে বান্ধি লৈ যাবি হৌ দূৰ দূৰণিৰ পৰা লৈ আহিছো নেকি পাহাৰ বগাই লৈ আহিছো দুই কালাৰৰ লৈ যাম ইয়াতে থৈ দি এতিয়া বনাইছি বাৰু কোনোবা গাড়ী ফুৰি দিয়ে নেকি কৰি দে ভাল লাগছি নে নাই ভাল লাগছি ক'ৰ পৰা আনিছে আপুনি আৰু দাদা বঢ়িয়াকে লৈ আহিছে গুৱাহাটীতে আমাৰ দোকান আছে ইয়ে অমদা ক'ত লুকাই দিছিল নেকি মোবাইল লৈ যাব বুলি ছাগলীহে খাব গোলাপ ফুল এই দুটা
বঢ়িয়া কৰে কিবা কাৰণত যদি চিয়াটো নিবা পাৰো তানেই হওক গজগজীয়া ঘৰটো শুনে কিবা কাৰণত যদি চিয়াটো নিবা পাৰো তানেই বৰে ইয়াতে কিবা বাছ যাবই এটা যদি সৰু হৈ লয় ইয়াতে ভৰি লৈ যাব পাৰিব আপুনি আহি পালে মই আহি পালো লিখিত কথা কৈ কৈ কোনোদিন চিয়াৰ কথা পাতি পোৱা নাই তুমি কৰবালৈ ওলাই গৈছিলা নেকি মানে দাদা আপোনাৰ আনিবই পঠাই দিছিল হয় নি অকলে অকলে কিয় এনেকৈ বাহিৰলৈ যাব লাগে দিনকাল এনেই দিয়া তোমাৰ ভাল লাগে নেকি মই আহিম বুলি গম পাই ভাল লাগিছে মোৰো ভাল লাগিছে কিন্তু তোমাৰ কাৰণে মৰমত খুব ধুনীয়া এটা সৰিয়হ ফুল আনিছিলো চৰি গোলাপ ফুল তুমি বা আকৌ এক্সপেক্ট কৰা নে নকৰা এক্সপেক্ট বা কৰা নে নকৰা তুমি এইটো বৰ ধুনীয়াকৈ 10 টকা দি কিনি আনিছিলো লোৱা আৰু এটা দাদাই মানে দাদাক দেখাব হ'লে নহয় নাজানো বিৰাট ধুনীয়াকৈ গোলাপ ফুল পাই গ'লোঁ আমি আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল আৰু সকলোকে তো এতিয়া বাই বাই